Hey guys, মই নিতুমণি মোৰ ভিডিঅ'বোৰ যদি আগবাৰ চাইছে তেতিয়াহ'লে আই এম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ ভিডিঅ'বোৰ যদি প্ৰথমবাৰ আছে ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি এতিয়া দেখিছে নহয় ষ্টেচনত আহিছোঁ, এয়া পাপাহাতে আছে, গোটেইখিনি আছে আৰু এইপিনে ট্ৰেইন আহিছে হা। গোটেইখিনি কথাখিনি ক'ম, ক'লে যাম আমি। ভাইটি এডমিশ্যন আছে, গুৱাহাটীলৈ যাম, গুৱাহাটী ইণ্টাৰচিটি যাম আৰু মই বহুত দিনৰ পিছত মই ভিডিঅ' দিছোঁ, 3 মাহমান হৈছে মই ইউটিউবত যোৱা নাই। এয়া দেখিছে নহয় ট্ৰেইন আহিছে গাইছ। এতিয়া আমি ট্ৰেইনৰ পৰা সোমাই আহিছোঁ। ভাইটি গাইজ ফাইনেলি আমি বিচাৰি আমি চিট পালো দেই। এইটো মোৰ একদম ওচৰতে পৰিছে, মানে এইটো 7 নাম্বাৰ চিট 7 পালো। স্লিপাৰ লৈছো আমি। এইটো ভাইটি অনুভৱ কেনেকুৱা হোষ্টেলত যোৱা? বহুত বেয়া। কিয় বেয়া বেয়া? চা কেমেৰাত কিয় বেয়া? আজি তাৰ মানে চুলিখিনি বহুত ছুটিকে কাটি দিলো, মানে যোনে কাটিছে নাপিটো মানে মোক কৈ দিছো যে কিবা এটা দিম মই, এই চুলিখিনি ছুটিকে কাটি দিয়ক। তো সেইকাৰণে অলপ ছুটিকে কাটি দিলে, তাৰ দুখ অলপমান। ট্ৰেইনত আছোঁ আৰু মাতটো ভালকৈ যোৱা নাই চাগে, আপোনালোকে গম পাইছে। আৰু আজি মই মাইকটো আনিব পাহৰিলোঁ, মাইক অনা নাই। আৰু মই বহুত দিন ভিডিঅ' নাই দিয়া দেই, 3 মাহমান হ'ল মই ভিডিঅ' নাই দিয়া। মানে মোৰ ইণ্টাৰ্ণশ্বিপ আছিলে, তাৰপিছত ঘৰত আহিলোঁ আৰু এডমিশ্যন ৰিজাল্ট মানে এক্সাম, বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। মাজতে এটা ভিডিঅ' বনাইছিলোঁ মই, মানে এডিট কৰিব এলাহ লাগিলে, চ' মই নিদিলোঁ। আৰু আজি ফাইনেলি মানে কি মোৰ কলেজ আছে, কলেজ ছুটি কৰি মই ভাইটিক থ'বলৈ আহিছোঁ। এতিয়া সি পাইছে গুৱাহাটীত চিট পাইছে ইঞ্জিনিয়াৰিঙে, মই যি কৰি আছোঁ মানে সিও পাইছে। বাকী আমি চিট বিচাৰিলোঁ, চিট পালোঁ, ওচৰতে পাইছোঁ। ইয়াত ভাইটিকো ওচৰতে বহাই লৈছোঁ আৰু পাপা আহি পিনে পাইছে, চিট পাইছে। এই পাপা আছে এইফালে, গোটেইখিনি আছে। আৰু এটা কথা কওঁ, আপোনালোকে যোনে যোনে ট্ৰেইনত ট্ৰেভেল কৰে আপোনালোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা জনাবচোন দেই। ট্ৰেইনত কিমান দূৰলৈকে আপোনালোকে গৈছে, কিমান দূৰলৈকে জাৰ্ণি কৰি পাইছে আৰু কেনেকুৱা চিট বুকিং কৰিলে যদি ভাল, আপোনালোকে আপোনালোকৰ মানে মনোভাৱবোৰ মোৰ কমেণ্ট বক্সত লিখিব। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায়, আৰু মই বহুত দিন ভিডিঅ' নাই দিয়া, আপোনালোকে ভিডিঅ'বোৰত মৰম দিব আৰু মৰম দিয়ে, বহুতখিনি মৰম দিয়ে, তাৰ বাবে মই সদায় ঋণী আপোনালোকৰ মাজত। এতিয়া আমি যাম আৰু আমি কোনখন কলেজ আপোনালোক গোটেইখিনি দেখুৱাম। মোৰ ভিডিঅ'বোৰ চাব, মোৰ ভিডিঅ'টো শেষলৈকে চাব। কোনখন কলেজত যাওঁ আৰু কি কৰোঁ, ক'ত এডমিশ্যন কৰোঁ, হোষ্টেল কেনেকুৱা, গোটেইখিনি দেখাম আমি। এতিয়া আৰু কৈ লওঁ মাজত কি কৰোঁ আমি অলপ অলপ দেখাম, যিখিনি দেখাব পাৰোঁ আপোনালোকৰ মাজলৈ আমি দেখাম দেই। 1 hour later. গাইজ এতিয়া বাজিছে 1টা বাজিছে, মই টোপনি গৈছিলোঁ অলপমান। এতিয়া চাওঁ যে ক'ত আহি পালোঁ এতিয়া দেই, মই এতিয়ালৈকে গম পোৱা নাই ক'ত আহি পালোঁ। দেখাই আছোঁ আৰু ভাইটি আৰু পাপা, মই আছোঁ ইয়াত। এডমিশ্যনটো পাইছোঁ মই, ভাইটি আৰু পাপা এইপিনে শুই আছে, পূৰা শুই আছে। কোন কি আহিছে কোনে হ'লে মানে গম পোৱা নাছিলোঁ দেই। এতিয়া হা কি কৈছা? মই খাইছা নি গাইজ? কি কয় মই খাইছে বোলে। আমি কি ষ্টেচন আহি পালোঁ? এইটো আই থিংক লামটিং আহি পালোঁ, লামটিং আহি পালোঁ। অলপ অলপ টোপনি গৈছিলোঁ, মাজে মাজে এই ট্ৰেইনত ঝাটকা দিয়ে, খাৰো পাওঁ মাজে মাজে। এই পাপা আৰু ভাইটি পূৰা শুইছে আজি, মানে বহুত শুইছে, একদম ধুনীয়াকৈ শুইছে। আৰু মোৰ টোপনি অহা নাই, বাবুহে টোপনি গৈছে, তাতে টোপনি গৈছে গাইজ, কি ক'ম আৰু মই টোপনি গৈছিলোঁ ইয়াতে। এইটো এই ভাইটিৰ বেডিংটো ইয়াতে আছে, গোটেই বস্তু আছে, মানে টোপনি গৈছিলোঁ। দেখিছে নহয় মুখৰ হালত কি হৈ গৈছে, কি হ'ব আৰু। পাপা এইফালে চাই দিয়া, অনুভৱ কেনেকুৱা ট্ৰেভেল কৰা? অনুভৱ কেনেকুৱা ট্ৰেভেল কৰা? ভাল? টোপনি মাজে মাজে সাৰ পোৱা, ঝাটকা খোৱা, সেইবোৰে আৰু। বাকী ব'লক আৰু এনেকৈ গৈ আছোঁ আমি। ৰাতিপুৱা 5টামান পাম চাগে, ভালে পাই পিনে আকৌ তাতে আমি ৰখিব লাগিব, যিহেতু হোষ্টেলটো 5টাতে নুখোলে, 8টামান বাজিব। আমি কেব বুক কৰিব লাগিব, বস্তু যিখিনি আছে মানে নিব লাগিব। গোটেইখিনি দেখাম কৈছোঁ আপোনালোকক, জাষ্ট ভিডিঅ'টো চাব দেই। গুড মৰ্ণিং গাইজ। ফাইনেলি আমি পাই গ'লোঁ। শুইছিলোঁ যে সেইকাৰণে মাতটো অলপ বেয়া হৈছে, মানে চকুত দেখি ন শুনি আছে, টোপনি গৈছিলোঁ, অকণমান দেখাই পালোঁ। এতিয়া আহি পালোঁ এতিয়া আমি। আমি কৈছোঁ ষ্টেচনৰ অকণমান ৰেষ্ট কৰিলোঁ, তাতে ফ্ৰেছ হ'লোঁ, আমি গোটেইখিনি কিবা কিবি অকণ খালে খালোঁ আৰু ব্ৰেকফাষ্ট কৰি কৰিলোঁ।
আমি এখন অটো মানে বুক কৰিছোঁ অটোখনত মানে যিখিনি বস্তু আছে চব এতিয়া আছে ঠিক আছে বাকী এয়া বস্তুখিনি লৈছোঁ এয়া চুৰিখিনি লৈ গৈছোঁ গোটেইখিনি এতিয়া পাপা মই কাষত ধৰিলোঁ ভাইটিৰ আগত দিছোঁ গোটেইখিনি গৈ আছোঁ কলেজখনলৈ এতিয়া গৈছোঁ ডাইৰেক্ট কলেজখন পাম আৰু এতিয়া ইমান দূৰ অলপ বেছি দূৰ নাই আৰু কলেজখন গ'লে গোটেইখিনি দেখাম দোকানত গাইজ ফাইনেলি পাই গ'লোঁ কলেজখন মই দেখাই আছোঁ কলেজখন গাইজ এইটোৱে হৈছে ভাইটিহঁতৰ কেম্পাছটো মানে হোষ্টেলৰ কেম্পাছটো কৈছোঁ আৰু আমাৰ ভাইটিৰ কলেজখনৰ নাম হৈছে আছাম টেক্সটাইল ইনষ্টিটিউট গুৱাহাটী তাত পাইছে চিট এয়া হোষ্টেলৰ যিখিনি পাপা আৰু ভাইটিয়ে গোটেইখিনি বেডিং বটল যিখিনি মানে বস্তুখিনি ওপৰলৈ উঠাইছোঁ এইটোৱে হোষ্টেল শেষৰটো ৰুম ভাইটি মানে এইফালৰ ৰাইট ছাইডৰ শেষৰটো ৰুম মানে সেই ৰুম খালী আছে যিহেতু ভাইটিয়ে প্ৰথমবাৰ নিজৰ ৰুমমেট মানে নাছিলে চ' সেইজন যোনখন শেষৰ ৰুমমেটৰ অকলে সিও মানে অকলে লগৰ নাছিলে তো ইয়াতে তাক চিফ্ট কৰাই ৰুমটো মানে দিলোঁ বাকী হোষ্টেলটো অকণমান দেখাইছোঁ আপোনালোকৰ মাজলৈ এইয়া হোষ্টেল দেখিছে নহয় বহুত ডাঙৰ মানে তলতো আছে ওপৰতো আছে এইটো মাজত নহ'লে মানে তো গোটেইখিনি আছে দেখা অকণমান যিখিনি পাৰোঁ দেখাইছোঁ আপোনালোকৰ মাজলৈ আৰু এয়া ৰুমটো ভালকৈ চিঠিল কৰা নাই চিঠিল কৰিলে হোষ্টেলখন দেখালোঁ আপোনালোকক কেনেকুৱা চ' এতিয়া আমি যাব ওলাইছোঁ আৰু অলপ প্ৰিন্সিপালৰ কথা পাতিলে আমি যাম আৰু এতিয়া ভাইটিক থ'লোঁ আবেলিকে ট্ৰেইন আছে ভাইটিক থৈ আহিলোঁ পাপা আৰু মই আহিলোঁ এতিয়া বেয়াও লাগিছে মনতো পৰিব তালৈ কি হ'ব পঢ়িব আহিলেতো থ'ব লাগিব ন পাপা হয় নাই বেয়া লাগিছে ন অলপমান গাইজ গম পাই নহয় ভাইটিক থৈ আহিলোঁ ধুনীয়াকৈ আমি এতিয়া আমি টিকেট ল'লোঁ আৰু যাব ওলাইছোঁ ট্ৰেইন আহিছে এতিয়া ঘৰলৈ যাম আৰু আমাৰ কামৰূপত যাম ৰাতি গৈ পাম চাগে 9:30 মান বজাত গৈ পাম পাপা আৰু মই বহি আছোঁ এতিয়া টিকেট চব গোটেইখিনি হৈ গ'ল তো আহোঁতে মানে আমি বুকিং কৰিছিলোঁ কিন্তু যাওঁতে বুকিং নহ'ল আমাৰ জেনেৰেলতে যাব লাগিব একো নাই আকৌ কষ্ট হ'ব আৰু থ'লোঁ ভাইটিক থ'লোঁ হোষ্টেলত থ'লোঁ আজিলৈ ভিডিঅ'টো ইমানেই গাইজ বাই